কবিতাৰ শিৰনাম এজাক বৰষুণ, কথা আৰু আবৃত্তি চুম্পী ভূঞা। আজি তোমাৰ প্ৰিয় বৰষুণ জাক আহিছিল জানা, আৰু মই সেই প্ৰতিটোপাল বৰষুণত মাথো অনুভৱ কৰিছিলোঁ তোমাৰ উপস্থিতি। মই জানো তুমি এতিয়াও মোক অভিমান কৰি আছা, কিন্তু সেই অভিমানৰ জানো কিবা মূল্য আছে? যি অভিমানে তোমাক মোৰ পৰা বহু দূৰলৈ আঁতৰাই নিলে। তোমাক এবাৰ প্ৰশ্ন কৰিব বৰ মন যায়, তুমি বাৰু সুখীনে? নে মোৰ দৰে তোমাকো আমনি কৰে আমাৰ স্মৃতিবোৰে? এতিয়া মাথো অপেক্ষাত আৰু এজাক বৰষুণলৈ, য'ত আমি দুয়ো তিতিম একেলগে। আকৌ এবাৰ অনুভৱ কৰিম প্ৰতিটোপাল বৰষুণত তোমাৰ উপস্থিতি। বন্ধু বান্ধৱীসকললৈ অনুৰোধ, যদি কবিতাটো ভাল লাগে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰে যেন। ধন্যবাদ।